নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দেই সকলোকে। আজি হৈছে দেওবাৰ আৰু এইফালে আমাৰ এতিয়া বেটা শুই উঠিলে। তাৰপিছত ককাকে সকামৰ পৰা অনা কল এটা খাইছে আৰু এইফালে মোৰ কাৰণে উলিয়াই ল'লোঁ ভাত, ঔটেঙা, কচু শাক আৰু এইফালে ভুজিয়াৰ লগত খাব লৈছোঁ দেই। আৰু আজি মই দেখাম আপোনালোকক দুখনকৈ বিয়া। আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এটাই মানে ছোৱালী পলুৱাই আনিলে দেই আৰু এতিয়া কইনাক ভিতৰলৈ সুমিয়াব আজি ঘৰলৈ আনিছে। তেওঁলোকৰ সমাজত মানে ছোৱালী পলুৱাই অনা নহয় আৰু যিহেতু পলুৱাই আনিলেই এতিয়াতো আদৰি ল'বই লাগিব। পিছত ডাঙৰকৈ বিয়া পাতি নীতি নিয়ম কৰিব। এতিয়া সৰুকৈ মাত্ৰ ঘৰত সোমোৱা নিয়মটোহে কৰিছে। আৰু এইফালে দৰা কইনা দেখিছেনে? ঘৰখনত মানে একেবাৰে সৰু দেই ল'ৰাজন, সেইকাৰণে মানে একদম পূৰা লাজ কৰিছে এতিয়া ডাঙৰবোৰক লৈ। আৰু এইফালে কইনাক এতিয়া ধুনীয়াকৈ খুৰীয়েকে আদৰিছে। আমি মানে ওচৰৰ পাঁজৰ এনেকৈ কাৰোবাৰ ঘৰত বিয়া সকাম হ'লে এনেকৈ মিলিজুলি থাকিব বিচাৰোঁ আৰু সকলোৰে লগত মিলিজুলি অহা যোৱা কৰিব বিচাৰোঁ। তেওঁলোকেও আমাৰ ঘৰলৈ এনেকৈয়ে যায়, আমিও আহোঁ আৰু দেখাই আছোঁ তেওঁলোকৰ অকণমান নিয়মবোৰ আপোনালোকক দেই, চাই থাকিব। সেইখন বিয়াত চাহ তাহ খাই মেলি আহিলোঁ। তাৰপিছত আৰু এখন বিয়ালৈ গৈ আছোঁ দেই। এতিয়া আমাৰ গাঁৱতে আজি এখন ঘৰ উঠা বিয়া আছে, তালৈ বুলি ওলাইছোঁ আমি। এফালে খুৰী, ভণ্টি, আমাৰ খুৰীয়েক আৰু বাইদেউ ওলাইছে। আমি আটাইবোৰ এতিয়া গৈ আছোঁ বিয়ালৈ বুলি। আমাৰ ঘৰৰ পৰা অকণমান যাব লাগে, চিকাজান বুলি কয় তেওঁলোকৰ চুবুৰীটো। আৰু গৈ আছোঁ, যিহেতু মই এগৰাকী গৃহিণী আৰু সৰু ল'ৰাৰ মাক, যিহেতু সেইকাৰণে ক'ৰবাত যোৱা ভিডিঅ' দিব নোৱাৰোঁ। গাঁৱতে মানে ইফাল সিফাল কৰি থকা ভিডিঅ'য়ে দেখাই থাকোঁ আপোনালোকক। আৰু কইনাক মাত খা দি পেলাই এতিয়া কুটুমনি দুগৰাকীৰ ওচৰতে বহিবলৈ আহিলোঁ। বহুদিন হ'ল লগো পোৱা নাই আৰু কথা পাতিবলৈও পোৱা নাই, সেইকাৰণে ইহঁতৰ ওচৰতে বহিব আহিলোঁ। আৰু এখেতক চিনি পাইছেনে আপোনালোকে? তেখেতৰ এটা ইউটিউব চেনেল আছে, বগাধৰ গোহাঁই বুলি। আপোনালোকে তেওঁৰ চুটি ছবিবোৰ চাব, খুব ধুনীয়া ধুনীয়া বনাই থাকে আৰু আপোনালোকৰ মৰম আশীৰ্বাদ পালে বহুত আগবাঢ়িব পাৰিব। পেজো এটা আছে। বিয়াঘৰটো অকণমান দেখাই দিছোঁ আপোনালোকক। এইফালে কইনা ফটো উঠাত ব্যস্ত আৰু ভাত খাবলৈ অহাৰ সময়তে কইনাক মাত খা দি ল'লোঁ। লগ পালোঁ যিহেতু, ইমান আলহী উঠুতি সমাগমত মাত খা দিবলৈও বৰ কষ্ট হয়। আৰু ভাত পানী খাই হৈ গ'ল, এতিয়া মুখত তামোলখন ভৰাই যাবলৈ ওলাইছোঁ আৰু আন্ধাৰে হৈছেগৈ দেখিছেনে? এনেকুৱা সময়ত যে ভাত খালে পেটটো মানে একদম ভাল নালাগে দেই। এতিয়া গৈ আছোঁ ঘৰলৈ বুলি আৰু বেটাক দেখিছেনে ইমান দৌৰিছে নহয়, মই একেবাৰে লগেই নাপাইছোঁ। আহি ঘৰৰ ওচৰ পালোহি আৰু ঘৰৰ ওচৰতে দেখিছেনে ক'ৰবাৰ পৰা মানে মদ খাই মানুহ এজন ইয়াতে পৰি আছে। যিয়ে নহওক বেয়া লাগে দেখিবলৈ, সেইকাৰণে ওচৰৰে ভাগিন এজন এফালে গৈছিলে, তাকে তুলি দিবলৈ ক'লোঁ ৰাস্তাৰ ওপৰত। আৰু মানে ইমানেই খাই লৈছে নহয়, একোৱে গম নাপায় জানেনে। আৰু আজিৰ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।